আমাৰ লগতে ছুপাৰ বাইক গৈ আছে আৰু ই আমাৰ হিৰোটো মোৰ ষ্টুডেণ্ট গৈ আছে আগফালে। আজি মানে ক্ৰেজি চলি আছে, মানে ক্ৰেজ আছে, বহুত ক্ৰেজ মানে কি দেখিম এতিয়া। আৰু এইফালে মানুহবিলাকে বিয়াৰ দি আছে ন, ব'লা মোৰ লগত কি আছে এতিয়া। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকেতো গমেই পাইছে থাম্বনেইলটো চাই পেলাই। আৰু ব'লা এতিয়া মই লগৰটোক লওঁগৈ আৰু তাৰ পৰা এতিয়া যাওঁ। গ'লে আপুনিতো গমেই পাইছা, লেটছ গ'। আৰু মায়ে খাই আছে ৰুটি, যদি মাহঁতো যায় অকণ ওলাই যায়। আৰু মই আজি দেওবাৰ ওলাই যাওঁ। তোমালোকেনো কি কৰি আছে কমেণ্ট এটা কৰি দিবা। লেটছ গ' এতিয়া মই ইয়াক পাই গ'লোঁ এতিয়া লগ, আৰু মোৰ বাইকখন যাওঁ। আৰু আগত আমাৰ বাইক ৰখি আছে, চুপাৰ বাইক এখন দাদাকে খোৱা, আৰু ইয়াত ফালিব এতিয়া, নাফালিলে হ'ল আৰু লেটছ গ'। আৰু ভালকৈ চলাবা, মৰি চৰি নাযাওঁ। লেটছ গ' চলো। বাইক মানে চলাইছে আগে ভালকে দেই। চ' এতিয়া আমি পাইছোঁ গৰৈমাৰী চেণ্টাৰ, আৰু আগত আৰু গাড়ী ৰখি আছে আমাৰ কাৰণে, মানে ৰখা নাই মানে গৈ আছে এনে। দাদা কেইজনক চিনিবা, দাদা কেইজনে মানে গৈ আছে, সিহঁতক লগ পাম এতিয়া। আৰু তোমালোকে ব'লা আজি স্পীচটো গমেই পাইছা, লেটছ গ' জল্দি জল্দি গৈ পাওঁ, আৰু আশা কৰোঁ লগ পাই লওঁ জল্দি। আৰু পালেতো ভালে, আৰু নাপালেতো দুখ আৰু মোৰ কাৰণে। নে কি কোৱা গাইজ? ব'লা লেটছ গ', বাই বাই, ব'লা। লেটছ গ'। কি খবৰ? Let's go. চিনাই গাই গ'ল আমাৰ, চিনাই নামছে। যা যা। আমাৰ লগতে ছুপাৰ বাইক গৈ আছে, আৰু ই আমাৰ হিৰোটো লেটছ গ'। মোৰ ষ্টুডেণ্ট গৈ আছে আগফালে। আজি মানে ক্ৰেজি চলি আছে, মানে ক্ৰেজ আছে আজি, বহুত ক্ৰেজ মানে কি দেখিম এতিয়া। আৰু এইফালে মানুহবিলাকে বিয়াৰ দি আছে ন, চ' ব'লা। বালিপৰা, আৰু ইফালে আমাৰ G9, আৰু ইফালে বালিপৰা তোমালোকে দেখিছে। বালিপৰা ইফালে চিধা যাব লাগিব নামেৰি যাব লাগিব, এইটো চিধা গ'লে নামেৰি পায়। আৰু সদায় আমি চানডে ৰাইড যাওঁ। কি মোৰ দাদাৰ চিনাকি হয়, আৰু দাদাৰ বাইক হয় এখন। আৰু দাদাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগে চলালে? G9 বোলে আৰু কথাই নাই, কথাটো বেলেগ আহি যায় ন, বেলেগ আহি যায়। আৰু দাদাটো মোক চিনি পাই ভালকৈ, বহুত দিনৰ আগতে চিনাকি, আৰু আজি বহুত দিনৰ পিছত লগ পাইছোঁ। চ' দাদা একদম হিৰ' লাগিছে আজি। আমাৰ ইয়াৰে হয়, তেজপুৰৰ দাদা। তেজপুৰ কোনটো জেগা আছিলে? তেজপুৰৰ মেইন ৰোডত ন, তেজপুৰ মেইন ৰোডৰ হয়। আৰু এখন G900 তোমালোকে এইটো কালাৰ, আৰু এইটো কালাৰটো নাপাম মই, যোনখন বিচাৰিছোঁ এইটো কালাৰটো নাই। আমাৰ ভিউজৰ কাৰণে এটা ৰেপ মই দিছোঁ, ৰখা বেছি নিদিওঁ দে। চলো ফিল বে তাগৰা ফিল বে, লেটছ গ'। আৰু ইয়াৰ হৈ গ'ল নাই ফিল মজা কওঁ এতিয়া। আৰু এই আমাৰ আগফালে যাওঁ, আমাৰ ৰখি আছে দিনবিলাক লগ পাওঁ, যদি ভগৱানে যদি লগ পায় আশা কৰিছোঁ। আৰু দাদা ইয়াৰ বাইকখন নহ'লে ইয়াত থ'ব, নহ'লে কিবা। আৰু যাওঁ এতিয়া, ইয়াৰ পৰা ওলাওঁ, লেটছ গ'। দাদা আহিব। এতিয়া আহি পালোঁ আমি নামেৰি। তোমালোকে চিনি পোৱা নামেৰিটো জেগা, আৰু জিনটো ফালিছে ন, ইমান স্পীডত চলাইছে, মোৰ চকু পানী ওলাই গৈছে গাইজ। এতিয়া জানা নাই, ইমান চকু পানী ওলাই আছে। আৰু এই লাহে কৈছোঁ, লাহে চলা, লাহে অকণ বেছিয়ে ফালিছে আৰু এতিয়া মোক। আৰু আমি এতিয়া গৈ আছোঁ নামেৰিলৈ, মেইন যোনটো 12 মাইল সেইখিনিলৈকে গৈ আছোঁ। তাৰপিছত তোমালোকে গম পাইছা ডিম্পুদাক লগ পাম, যদি ভগৱানে আশা কৰে যদি পাওঁ, আৰু নহ'লে চাওঁ কি কৰে। নাজাৰা কিমান ধুনীয়া বিউটিফুল।
12 মাইল কি ধুনীয়া ৱেডাৰ নবে চোৱা না পানীখিনি চোৱা ৱাও এইফালে এইফালে মুটি আছে বে পানী বেছি হৈছে নবে বহুত এইটো বেছি হৈ গৈছে নহয় বাপৰে আৰু বহুত পানী হৈ গৈছে ইয়াত আৰু ইফালে কেমেৰামেন শ্বুট হৈ আছে আৰু আমি এতিয়া ক'ত আছে ডেষ্টিনেশ্যন আমাৰ ভুল হৈ গ'ল আৰু ইফালে গ'লে পাহাৰ দেখিছা ভালুকপুং এইফালে গ'লে ভালুকপুং যাব ডাইৰেক্ট আৰু তোমালোকে সেইটো ৰাস্তা যাব লাগিব ভালুকপুঙৰ কাৰণে মানে কি কোৱা ব'লা আমি ডেষ্টিনেশ্যনত যাওঁ ব'লা লেটছ গো পাই আছোঁ দিনটো আপোনাক লওঁ বিচাৰি গৈ আছোঁ খালি বুঢ়া আপুনি যদি চাই আছে কেনেকৈ চাওক হাতী যেনে লাগিছিলে এইটো তোমালোকৰ লাগিছিলে হাতী যেন অ' ভা হাতী যেনে লাগিছে বে জংঘলে ফাৰ্ষ্ট টাইম মইতো সদায় এইফালে কিমান ঘূৰিছোঁ ভয় লাগে দেই ভয় লাগে অঁ এইফালে বান্দৰ মজাটোতো অহা নাই যেনেকৈ এইটো নাই এতিয়া ক'ত আছে বা এতিয়া গ'ল বা এতিয়া য'ত নদী চদী আছে যে অঁ সেইফালে নদী কোনটো লগাব পাৰিলে আমি এতিয়া নতুন এটা ৰাস্তা সোমাইছোঁ নাজানো কোনফালে গৈ আছোঁ অকল যাব লাগে চিনি জানি নাপাওঁ মাছ অকল যাব লাগে গছাই গছ ন ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ব'লা গাড়ী মাতা আৰামছে গৈ থাকা চাবা ওলাইছিলে আহিলে খালে হ'লেই আৰু বহিলোঁ আৰু এই ব'লা ঘৰ চৰ আছে টেনশ্যন নাই ব'লা অ' এইটো মানুহৰ ঘৰ আৰ্মি কেম্প দেখোন দেই এটামান খাবলৈ আৰু পানী ল'বহি গাড়ীখন এৰি গৈছে এতিয়ালৈকে পোৱাই নাই বিচাৰি মানে দিবলৈ মোৰ লগত কি আছে এতিয়া বুম S1000 গাইজ S1000 BMW सो की सेक्सी और मुझ भैया का है वो भैया कैसा लग रहा है और भैया का है और चेक कीजिए टायर चेक कीजिए ओ क्या सेक्सी बाइक है तो पागल और लाइक और सपनर एन बाइक मोर सबसे सपनर बाइक और तुम्हारे देखी और S1000 और कमेंट कर दिबा देन लाइक कैन चेक गाड़ी এতিয়া ৰেপ দিম অকণমান খুলিবা ইমানো নিদিওঁ নৰ্মেল আৰু ইমান নহয় সো গাড়ীৰ চুইচটো অন লাইক দিছ এইটোতো ফিল ন গাড়ীৰ অ' এইটো কিলোমিটাৰ আৰু চেক দিছ নিউট্ৰেল আছে ন भैया न्यूट्रल में है अभी चलो शुरू करते हैं जय श्री राम ओए भाई 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 ज़्यादा नहीं करूँ बेसी नकरूँ लाहेके करिम अकन ओय भाई 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 ओ टेक दिस কেনেকুৱা লাগিছে এইটো ফিলৰ কাৰণেতো বাজেট যায় ন মানুহে যিমানে পইচা খৰচ নকৰককৈ এইটো নিচিনা ফিল বেলেগ নাপাব আৰু যিমান তুমি কষ্ট কৰা যিমানে কৰা এনেকুৱা এখন লোৱাৰ পিছত আৰু ফিলটোৱে বেলেগ হৈ যায় চ' মোৰ আহি আছে ৰিচেণ্টলি তোমালোকে গম পোৱা আৰু বেছি দিন নাই আৰু মোৰ ৰাস্তাটো দৌৰিব এনেকুৱা এখন চ' ৱেইট কৰা আৰু লাইক হয় ঠিক আছে চেক কৰা এইটো মডেলটো অকণ মানে ইউনিক কিয় জানাত নাই কাৰণ ইয়াত আছে কাৰ্বন আৰু ইয়াৰ মাইলেজৰ কথা নুসুধিবা 12 ন G9খনো 12 দি আছিলে 6খনে বোলে দিয়ে বোলে এখন ভাল 15 মান দিয়ে চাগৈ মানে তাৰ সিসিটো মানে হেৰিটো কম আছে আচ্ছা মই এইকাৰণে সুধিছিলোঁ তাত কোনো পাৱাৰ কোনো আছে কোনো দিনা যেটা চলাইছো ন হেই এইখন ইমান বহুত উঠিছোঁ এখন এইটো হেণ্ডেল বাবলিঙৰ কাৰণে দিছে তোমালোকে জানা আৰু ইয়াত চেক কৰা কি কম আৰু ফিল আছে গাড়ীখন ফিল আছে আইডিয়েল সং এতিয়া হ'ব চেক কৰা দিছ চেক কৰা গাইজ ঐ ফিল আছে ব'লা মোৰ গাড়ী ঘূৰাইছে আৰু দাদা ওলাব এতিয়া য়েছ দাদাক ওলোৱা আমি ওলাওঁ ব'লা লেটছ গ' একেলগে ব'লা লেটছ গ' লগতে যাওঁ লাহে
লাহে লাহে বেছি স্পীড হ'ব লাহে লাহে যাওঁ লাহে 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 আৰু আজিৰ ভিডিঅ'টো এইটোৱে আছিলে ইয়াতে সামৰণি মাৰিছোঁ আশা কৰোঁ তোমালোকে ভাল পাবা চাই লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট টাইম